মাস্ক খোলাই নকৰে বেলখন এ তই বাদ দে না ৰেল চলা কথাটো কিন্তু আজিকালি যে এই গানটো পুৰণা হৈ থাকিলে আগতে তো বহুত পপুলাৰ হৈছিলে না সেই কথাটো ভাব yes তই একদম হাই ফাই ধুনীয়া কথা কৈছ আগতে লাডেন আছিল পলাই টেক্সি গাড়ী লৈ পেডেল মাৰি মাৰি ৱাও কি ডেঞ্জাৰ ভাইৰেল গান আছিল আজিকালিহে বেলেগ ওলালে আজিকালি হে বেলেগ গান ওলাই এয়া বোলে কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত চেৰেংকৈ লাগিলে বুকুতে জুই চাগে তুমি আছিলা কলিজাতে হুই মজা নাইস টু মিট ইউ গাইস নাইচ টু মিট ইউ ছাৰ ছাৰ আজি হৈছে হলি বন্ধ যে নিদিলে স্কুল হোৱাই আজি বন্ধ দিম বুলিয়ে তো আহিছো স্কুল মানে ছাৰ বুজি নাপালোংচোন মানে কেছটো হৈছে এইটো কালি যে বন্ধ বুলি ক'বলৈ পাহৰিলোঁ আজি তো তহঁতি আহিলি স্কুল সেইকাৰণে ময়ো আহি দিলোঁ এতিয়া বন্ধ দিম আয়ো মাক চকলাই চা কথাটো দেখোন বৰ বেলেগ ধৰণৰ আহিলে যদি ক্লাছটোকে কৰি দিয়ক আৰু ছাৰ কিনো আৰু বন্ধ লাহেকে বন্ধ কি চিন্তা ধাৰা এয়া হে ষ্টুডেণ্ট নাইচ টু মিট ইউ হে থেংক ইউ ছাৰ নাইচ টু মিট ইউ দে বাৰু পিতাইহঁত থুলমূলকে ক্লাছটোকে আৰম্ভ কৰি দিং পিছে বোপাইহঁত আজি তো হলি হেপ্পী হলি সকলোকে শুভেচ্ছা জনাই মোৰ এটা বৃহৎ প্ৰশ্ন ওকে ছাৰ সোধক মানে গাইছ তহঁতি মন কৰিবি হলিৰ দিনাখন প্ৰায় বৰষুণ দিয়া দেখা যায় হয় নাই আজিও ৰাতিপুৱা পুৰা বৰষুণ দিছে ইয়াত ছাৰ বৰষুণ এতিয়াওতো অলপ বৰষুণ দি আছে না মাক চকলাই গতিকে মোৰ কথাটো এইটোৱে বোলো হলিৰ দিনাখন কিয় বাৰে বাৰে বৰষুণ দিয়ে তহঁতি ক'ব লাগিব মই জানো ছাৰ হলিৰ দিনাখন কেলে বৰষুণ দিয়ে কেলে দিয়ে এয়া হৈছে ছাৰ ভগৱানৰ আশীৰ্বাদ দুখীয়া মানুহসকলক সহায় কৰাৰ উদ্দেশ্যে দিয়া ভগৱানৰ আশীৰ্বাদ মানে ছাৰ এই গাঁওবিলাকত যে বহুত দুখীয়া মানুহ থাকে কেৱল দুখীয়া নহয় হলিৰ টাইমত ফাকুৱা কিনিবলৈ যে ঘৰৰ পৰা পইচা নিদিয়ে যেনে আমাক পইচা তেনেকে নিদিয়ে না এতিয়া ফাকুৱা কিনিবলৈ যদি মাক চকলাই ঘৰৰ পৰা পইচা নিদিয়ে তেতিয়াতো আমি হলি খেলিবলৈ নাপাম না কিন্তু ভগৱানৰ আমাৰ আশীৰ্বাদ আছে সেই উদ্দেশ্যে বৰষুণ দি দিয়ে ৰাস্তা পদূলিয়ে বোকা হয় সেই বোকাখিনিকে আমি সকলোৱে মিলি হলি হিচাপে ফাকুৱা হিচাপে খেলি দিম আয়ো কাম নাই বৰষুণটোকো এটা কি বনাই পেলাইছে এটা কথাই কম খতম বাই টাটা গুড বাই ফিনিছ আমাৰ স্বামীয়ে কোৱা কাৰণটো আপোনাৰ কেনেকা লাগিলে হে ই পুৰা ফাটাফাটি কাৰণ কৈছে গাইছ ই খাটাৰা ফাটাফাটি কাৰণ কৈছে বুজি পালে এতিয়া হলিৰ দিনাখন কিয় বৰষুণ দিয়ে পাব দিয়ক ছাৰ বুজি মজা হৈছে নাইচ টু মিট ইউ এইবাৰ ছাৰ মোৰ ফালৰ পৰা এটা ধুনীয়া কটো কম আপোনাক কিয়া বাত হে নাইচ টু মিট ইউ কণ্টিনিউ ওকে ছাৰ হৰকান্তই নিজৰ ঘৰত এদিন এটা কুকুৰ পুহিলে কুকুৰটো পুহিলে ঠিকে আছে চুৰটো আহিলে খেদে মানুহ চানুহ আহিলে খেদে মানে বেলেগ মানুহ অন্য মানুহ চুৰ টাইপৰ মানুহ তেনেকৈ দিন বাগৰি গৈ আছে মজা উস্কাবাদ ছাৰ মাক চকলাই এদিনাখন ইহঁতৰ ঘৰত এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিলে হৰকান্তৰ মাথা চাথা বেয়া হৈ গ'ল আৰু কুকুৰটো সুধিলে কি বোলে সুধিলে কণ্টিনিউ মানে হৰকান্তই কুকুৰটোক কৈছে চুৰে ঘৰৰ সকলো বস্তু লুটি লৈ গ'ল তই কুকুৰ হৈও চাই থাকিলি অলপো নুভুকিলি যে তোক আজি পৰা খেদিম তাৰ পাছত কুকুৰ হৈও নুভুকিলে ইয়েছ ছাৰ উস্কাবাদ কুকুৰটোৱে কৈছে যোৱা সপ্তাহত আপোনাৰ শহুৰ দেউতাই মাস্ক পিন্ধি আহিছিল মই তেখেতক চিনি নাপাই কামুৰিছিলো আৰু পুৰা ভুকিছিলো তেতিয়াতো আপুনি মোক ঢেৰ পিটিছিলে ঢেৰ মাৰিছিলে ঢেৰ গালি পাৰিছিলে ঠিক তেনেকৈ যোৱাকালি যিটো চুৰ আহিছিল সেইটোৱেও মাস্ক পিন্ধি আহিছিল মইনো কি জানো সেইজন আপোনাৰ শহুৰ দেউতাই বুলিহে ভাবিছিলো সেইকাৰণেহে নুভুকিলো এতিয়া মই কি কৰোঁ আপুনিয়ে কওক কুকুৰ নহয় কিন্তু কম বস্তু কেনেকা লাগিছে ছাৰ কেনেকা লাগিছে ফালি দিছ তই গাইছ কেনেকুৱা লাগিছে ওকে ছাৰ থেংক ইউ ছাৰ নাইচ টু মিট ইউ বঢ়িয়া হৈছে নাইচ টু মিট ইউ ছাৰ মই আপোনাক এটা ধুনীয়া সাধু কথা ক'ম আপুনি শুনিব কৈ যা ভাল লাগে শুনিবলৈ ওকে ছাৰ ভেবেলেং নামে
এখন গাঁৱত এজন বুঢ়া আছিল বুঢ়াজন ইমানে বুঢ়া যে কথা ক'ব নোৱাৰিছিল টানকে ঐ বুপাই তই আমাৰ ঘৰলৈ আহিবিচোন তেনেকৈ কথা কৈছিল উস্কাবাদ বুঢ়াজনে এদিন এনেকুৱা এটা সাংঘাতিক সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো দেখি ওচৰৰ সকলো ৰাইজ আচৰিত হৈ পৰিল ওচৰৰ সকলো মানুহ আচৰিত হৈ পৰিল কি সিদ্ধান্ত আছিল সেইটো কৈ যা সিদ্ধান্তটো আছিল ছাৰ এনেকুৱা ধৰণৰ যেটো সিদ্ধান্ত লৈছে সেইটো মানে টাইমটো আছিল তেতিয়া ৰাতিপুৱা 10 বাজিছে মানে বুঢ়াই 12 মান বজাত সদায় লেট্ৰিন কৰে হাগে কিন্তু সেই দিনাখন সিদ্ধান্ত ল'লে যে মই আৰু 12টা বজাত নেহাগো কি খাতৰা সিদ্ধান্ত পিতাই তাৰপাছতে বুঢ়াৰে সিদ্ধান্ত শুনি মানুহবিলাকতো আচৰিত হৈছে তাৰপাছত কৈছে ককা আপুনি পাৰিব জানো বুঢ়াই কৈছে মইনো কিয় নোৱাৰিম হে বুঢ়া হলুং নহয় এতিয়া 12টা বজাত নেহাগি 12টা 1 মিনিটতো হাগিব পাৰিম তোমালোকে চিন্তা নকৰিবা 12টা বজাত নেহাগে 12টা 1 মিনিটত থাকে হয় ছাৰ তাকেহে অন্য মানুহবিলাকে কৈছে ঐ ককা 12টা আৰু 12টা 1 মিনিটহে ডিফাৰেন্স ইয়াতনো কিয় ইমান এটা খাতৰা ডাঙৰ সিদ্ধান্ত আপুনি ল'ব লাগে দিয়ক 12টা বজাতে হাগিব তেনে বুলি কৈছে সকলোৱে কিন্তু মাকচকলাই বুঢ়াই নুশুনে ঐ তোমালোকে কি কথা ক'ব আহিছা 1 মিনিটৰ ডিফাৰেন্স কিমান তোমালোকে জানা এই যে পুলিচত ইণ্টাৰভিউ দিব লাগে তাততো দৌৰ মাৰোঁতে 2 ছেকেণ্ড লেট হ'লেও চাকৰি নেপায় তোমালোকে কৈছা 1 মিনিট ইমান ডিফাৰেন্স নহয় পঢ়ি শুনি কি দা কৰিছা ডাঙৰ মানুহ হৈ কি হৈছা একোৱে নাজানা এইটো কিন্তু বুঢ়া দেউতাই ঠিক কথা কৈছে 1 মিনিট নহয় 1 ছেকেণ্ড 2 ছেকেণ্ডৰো বহুত মূল্য আছে হয় ছাৰ বুঢ়া দেউতাৰ কথা শুনি সকলো আচৰিত হ'ল লাজ পালে সকলোৱে এজনকৈ ঘৰা-ঘৰি হ'ল আৰু বুঢ়া দেউতাই 12টা 1 মিনিটত ধুনীয়াকৈ লেট্ৰিন কৰি আহি মেলি খাই বৈ বিন্দাছ শুই গ'ল বিচনাত মাই গড क्या बात है यार সাধু কথা হ'লে বুঢ়া দেউতাজনে কিন্তু বৰ ধুনীয়া কথা শিকাই থৈ গ'ল দেই 1 ছেকেণ্ডৰ 2 ছেকেণ্ডৰ 1 মিনিটৰ মূল্য কিমান হয় ছাৰ ঠিক কথা কৈছে তেখেতে গতিকে গাইজ 1 ছেকেণ্ডৰ 2 ছেকেণ্ডৰো মূল্য আপোনালোকে বুজক শেষত পুনৰবাৰ হোলীৰ শুভেচ্ছা জনাই আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ